Hello guys, welcome back to my YouTube channel Aman from Assam. মোৰ নাম হৈছে আমান খান। Guys, আজি আপোনালোকৰ ওচৰলৈ আকৌ 10টা প্ৰশ্ন লৈ আহিছো। সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু অপচনেল কোৱেশ্চন হয়। প্ৰত্যেকটো প্ৰশ্নৰ পিছত 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ চেষ্টা কৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল কোন দেশত এটাও নিউজ চেনেল নাই? আৰু অপশ্যন এ টকিঅ', অপশ্যন বি ভূটান, অপশ্যন চি গ্ৰীক, অপশ্যন ডি নৰৱে। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি গ্ৰীক। কুৱেশ্যন নম্বৰ 2, ভাৰতৰ সলনি আৰু কোন দেশৰ ৰাষ্ট্ৰীয় পশু বাঘ? অপশ্যন এ পাকিস্তান, অপশ্যন বি বাংলাদেশ, অপশ্যন চি নেপাল, অপশ্যন ডি শ্ৰীলংকা। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাংলাদেশ। কুৱেশ্যন নম্বৰ 3, ভাৰতৰ কোন ৰাজ্যৰ মানুহে সাপৰ তেল দি চব্জি বনায়? অপশ্যন এ মেঘালয়, অপশ্যন বি বিহাৰ, অপশ্যন চি ৰাজস্থান, অপশ্যন ডি ছিকিম। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ছিকিম। কুৱেশ্যন নম্বৰ 4, বিশ্বৰ কোন দেশত এখনো নদী নাই? অপশ্যন এ ছিংগাপুৰ, অপশ্যন বি জাপান, অপশ্যন চি ভূটান, অপশ্যন ডি চৌদি আৰৱ। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি চৌদি আৰৱ। কুৱেশ্যন নম্বৰ 5, মহ কোন দেশৰ ৰাষ্ট্ৰীয় পশু? অপশ্যন এ চাইনা, অপশ্যন বি ভাৰত, অপশ্যন চি পাকিস্তান, অপশ্যন ডি ডমিনিকা। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডমিনিকা। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ ৰাষ্ট্ৰীয় মিঠাই কি? অপশ্যন এ জেলেবি, অপশ্যন বি ৰসগোল্লা, অপশ্যন চি লাড্ডু, অপশ্যন ডি বৰফি। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জেলেবি। কুৱেশ্যন নম্বৰ 7, বিশ্বৰ কোন দেশত আলুৰ উৎপাদন আটাইতকৈ বেছি হয়? অপশ্যন এ ইণ্ডিয়া, অপশ্যন বি আমেৰিকা, অপশ্যন চি চাইনা, অপশ্যন ডি ৰুছু। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ ৰাইট আনচাৰটো হৈছে অপশ্যন ডি ৰুছু। কুৱেশ্যন নম্বৰ 8, সাধাৰণতে মানুহৰ এটা চকুৰ ওজন কিমান গ্ৰাম থাকে? অপশ্যন এ 8 গ্ৰাম, অপশ্যন বি 10 গ্ৰাম, অপশ্যন চি 20 গ্ৰাম, অপশ্যন ডি 30 গ্ৰাম। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ ৰাইট আনচাৰটো হৈছে অপশ্যন এ 8 গ্ৰাম। য়েছ গাইজ 8 গ্ৰাম। এটা চকুৰ ওজন সাধাৰণতে 8 গ্ৰাম থাকে এজন মানুহৰ। কুৱেশ্যন নম্বৰ 9, ভাৰতৰ কোন ৰাজ্যক বাঘৰ চহৰ বুলি কোৱা হয়? আৰু আপোনাৰ হাতত অপশ্যন আছে অপশ্যন এ বানাৰস, অপশ্যন বি আছাম, অপশ্যন চি লক্ষ্ণৌ, অপশ্যন ডি দিল্লী। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ ৰাইট আনচাৰটো হৈছে অপশ্যন চি লক্ষ্ণৌ। আৰু এতিয়া হ'ব কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত আছে বিশ্বৰ সকলোতকৈ সুৰক্ষিত দেশ কোনখন? বিশ্বৰ আটাইতকৈ সুৰক্ষিত দেশ কোনখন? আৰু আপোনাৰ হাতত অপশ্যন এ ভাৰত, অপশ্যন বি পাকিস্তান, অপশ্যন চি আমেৰিকা, আৰু অপশ্যন ডি আইচলেণ্ড। আৰু আপোনাৰ টাইম ষ্টাৰ্ট নাও। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি আইচলেণ্ড। সো আজিলৈ ইমানেই গাইজ। যদি আমাৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়াই ছাবস্ক্ৰাইব কৰি লওক গাইজ। ধন্যবাদ।